ভূমি নীতিৰ খণ্ডাৰ্ভত ডিফু আৱৰ্ত ভৱনত আলোচনা সভা স্কুলৰ সাইনবোৰ্ড আছে স্কুলৰ অৱশিষ্টও আছে নাই ছাত্ৰ আৰু শিক্ষক ডিফু ধনচিৰি পথত ONGCৰ গাড়ীলৈ গুলি চালনাত এজন আহত নমস্কাৰ মই ৰবিনা বৰুৱাই কাট নিউজ চেনেলৰ ষ্টুডিঅ'ৰ মজিয়াৰ পৰা লৈ আহিছোঁ আজি দিনটো প্ৰধান বাতৰিসমূহ এতিয়া বিতং বাতৰি কাৰ্বি আংলং জিলাত প্ৰকৃত ভূমি নীতি বিষয়ে জানিবলৈ চৰকাৰী গাঁওবুঢ়া কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ সৈতে অসম স্থানীয় নৃগোষ্ঠীয় লোকসকলৰ ভূমিৰ অধিকাৰ সুৰক্ষাৰ অধ্যক্ষই সোমবাৰে দিনৰ প্ৰায় 12:30 বজাত ডিফু আৱৰ্ত ভৱনত এখনি গুৰুত্বপূৰ্ণ আলোচনা সভাত মিলিত হয় অসমৰ স্থানীয় নৃগোষ্ঠীয় লোকসকলৰ ভূমিৰ অধিকাৰ সুৰক্ষাৰ অধ্যক্ষ তথা প্ৰাক্তন মুখ্য নিৰ্বাচন আয়ুক্ত হৰিশংকৰ ব্ৰহ্মৰ সভাপতিত্বত অনুষ্ঠিত সভাত কাৰ্বি আংলঙৰ ভূমি সদায় পাৰ্বত্য জনগোষ্ঠীসকলেহে পাব লাগে ইয়াত অজনজাতীয় লোকসকলক জনজাতীয় লোকসকলে ভূমি বেচিব নোৱাৰে নীতি বহিৰ্ভূতভাৱে কেতিয়াবা এনে ঘটনা সংঘটিত হ'লেই জেল হাজতত কাৰাবাস খাটিব লাগে বুলি সভাত ব্যক্ত কৰি অধ্যক্ষগৰাকীয়ে কাৰ্বি আংলং ভূমি নীতিৰ ওপৰত কাৰ্বি স্বায়ত্তশাসিত পৰিষদৰ ভূমি আৰু ৰাজহ বিভাগৰ কাৰ্যবাহী সদস্য ৰূপ সিং তেৰণক কিছুমান প্ৰশ্ন কৰে যদিও কাৰ্যবাহী সদস্যগৰাকীৰ উত্তৰত সন্তুষ্ট নহল অধ্যক্ষগৰাকী নিজৰ জিলাখনৰ ভূমি নীতিৰ বিষয়ে অকণো দক্ষতা নথকা কাৰ্যবাহী সদস্যসকলেনো নিজৰ জিলাৰ ভূমিক ৰক্ষা কৰিব কেনেকৈ সব কেনসেল কৰি থৈ দি পেলাই আমাৰ মাটিবোৰ সব চৰকাৰী মাটি বুলি ডিক্লেয়াৰ কৰি থৈ দিলে সেই কাৰণে এতিয়া পাতা নাই বুলি কৈ আছে আমাৰ যদি পাতা নাই বুলি কৈ আছে আসলতে পাতা অলৰেডি আছে মোৰ নামতো চিঠাত লিখা আছে আই এম এনক্ৰোচাৰ বুলি জাই কথাৰ এনক্ৰোচাৰ বুলি আসলতে আমাৰ পাতাটো যিটো ট্ৰেডিশনেল সিস্টেমত পাতা দিয়া হৈছিল সেইবিলাক কেনসেল কৰি পেলাই 1886 ল্যান্ড ৰেভিনিউ ৰেগুলেশন টু একসেপ্ট কৰি থৈ দিলে এইটো এটা বহুত ডাঙৰ ভুল এইটো সেই কাৰণে এইটো ৰিভাৰ্ট কৰিব লাগে আৰু তাৰ পিছত আহিছে তেওঁলোকে হু আৰ আইতা স্যাৰ মই এতিয়া কৈছো আপুনি শুনিব স্যাৰ আপুনিতো শুনিবলৈ আহিছে স্যাৰ মই কওঁ আপুনি শুনক তো আমি এইটো কোৱেশ্যনটো এনেকা হৈ পেলাই 1953 যেতিয়া আসাম ল্যান্ড ৰেভিনিউ ৰেগুলেশন টু ললে আমাৰ পাতা বিলাক সব কেনসেল কৰিলে তেতিয়া স্যাৰ 450 বেংগলী ফ্যামিলিজ আনি পেলাই উত্তৰ বৰবিল বহাই থৈ দিছে স্যাৰ ফ্যামিলিজ স্যাৰ 450 আৰু তাৰ পাছত আহি আছে তাৰ পাছত স্যাৰ 2007 ত মে 6 তাৰিখে আমাৰ বংগ সেনা সকলে ডাঙৰ ৰেলী পাতি পেলাই উত্তৰ বৰবিলত কাৰ্বি আংলংটো বংগ ভূমি বুলি ডিক্লেয়াৰ কৰি থৈ দিলে স্যাৰ এইটো কাগজ আছে সব পেপাৰ আছে সব আছে অধ্যক্ষ হৰিশংকৰ ব্ৰহ্মই এই সন্দৰ্ভত কটাক্ষ কৰি কয় যে যদিহে কাৰ্বি স্বায়ত্তশাসিত পৰিষদৰ কাৰ্যবাহী সদস্যসকলে নিজৰ জিলাৰ ভূমি নীতিৰ বিষয়ে ভালদৰে নাজানে বা নিজৰ ভূমিক ৰক্ষা কৰিব নোৱাৰে তেন্তে অনাগত ভৱিষ্যতে মংগল গ্ৰহ নতুবা আকাশতো নহয় মাটিতো নহয় এনে ঠাই বিচাৰি যাব লাগিব কি নহওক পিছৰবাৰ ইয়াত বসবাস কৰা জনজাতীয় লোকসকলে মাটিৰ পট্টা কেনেদৰে আটাইবোৰ জনজাতীয় লোকসকলৰ হাতলৈ আনিব পাৰে এনে ধৰণৰ পৰামৰ্শ অধ্যক্ষগৰাকীয়ে দি যায় হয় কেৱল ৰাজনীতিৰ শক্তি আৰু দপ্তৰ দখলক প্ৰাধান্য দি বছৰে বছৰে কাৰ্যকাল শেষ কৰি অহা পৰিষদীয় শাসকীয় দলবোৰে এটা সময়ত কাৰ্বি আংলঙৰ ষষ্ঠ অনুসূচী এলেকাৰ বিষয়ে বিশেষ মৰ্যাদাও দিছপুৰৰ চৰকাৰক তৈলমৰ্দন কৰিয়ে নিলাম কৰাৰ অৱস্থালৈ উপনীত কৰোৱাৰ উপক্ৰম হোৱা বুলি একাংশ চিন্তাশীল আৰু দূৰদৰ্শী ব্যক্তি সংগঠনসকলে সুদীৰ্ঘ দিনৰে পৰা কৰি অহা মন্তব্য আজিৰ তাৰিখত লক্ষণীয় বিষয় হৈ পৰিছে কেমেৰা পাৰ্চন ষ্টেফন টেৰণৰ সৈতে ৰাতি শ্ৰংফৰ ৰিপৰ্ট কাট নিউজ এখন এলপি স্কুল বুলি এই কাৰণে ক'ব পৰা হৈছে কিয়নো আন একো থাকক বা নাথাকক স্কুলখনৰ নামৰ পৰিচয়ৰে সাইনবোৰ্ড কিন্তু বৰ স্পষ্টকৈ জিলিকি আছে নামটো পঢ়িবলৈ কোনো জটিলতা নাই সাইনবোৰ্ড নতুনেই যেন লাগে আশ্চৰ্যৰ কথা এইয়ে যে সেই এলপি স্কুলখনত দিন দুপৰতো ছাত্ৰ ছাত্ৰী বা শিক্ষক
চকীদাৰ আদি কাকো নেদেখিব আপুনি চাও আহক এনে আজব এলপি স্কুলনো ক'ত আছে হয় এই আজব এলপি স্কুলখন আছে এইখন কাৰ্বি আংলঙতে বুকাজান বিধানসভা সমষ্টি এলেকাৰ নীলিপ পৰিষদ সমষ্টি আৰু চকীহলা আৰক্ষী চকীৰ এলেকাত টিভি স্ক্ৰীনত এয়া আপোনালোকে দেখিছে এলপি স্কুলৰ নামত স্কুল গৃহৰ অৱশিষ্ট মাত্ৰ ওপৰত টিনৰ চালি আছে ঠিকেই কিন্তু নাই চাল বাকলি চাৰিওফালে দুবাং বাং এনে অৱস্থাত ছাত্ৰ ছাত্ৰীসকলে স্কুলৰ সময়ত আহি ক'ত পঢ়ে আৰু পঢ়ুৱাৰ বাবে শিক্ষক বা শিক্ষয়িত্ৰী ক'ত শিক্ষক শিক্ষয়িত্ৰী আছে কি নাই ছাত্ৰ ছাত্ৰী আছে কি নাই কিন্তু এইটো কথা ঠিক যে ছাত্ৰ ছাত্ৰীৰ সংখ্যা একেবাৰে কম হোৱা হেতুকে ৰাজ্যৰ কিছুমান এলপি স্কুল বন্ধ কৰাৰ পৰামৰ্শ কৰিছে আমাৰ শিক্ষামন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এই অঞ্চলত ছাত্ৰ ছাত্ৰীৰ সীমিত সংখ্যা হোৱা বাবে স্কুলৰ এইদৰে মৃতপ্ৰায় অৱস্থা নেকি কিন্তু এই অঞ্চলত শিক্ষাৰ বিস্তাৰ তেনেই কম এনে পৰিপ্ৰেক্ষিতত কি কাৰণতনো বিথিলাংশ নীলিপ এলপি স্কুলখনক এনেদৰে পেলাই থৈ দিছে আছেনে কাৰ্বি পৰিষদৰ পৰিৱৰ্তনকামী বিজেপি চৰকাৰ তথা প্ৰাথমিক শিক্ষাৰ দায়িত্ব পদত থকা মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙৰ হাতত অথবা নীলিপ শিক্ষাৰ খণ্ডৰ শিক্ষা বিষয়াৰ হাতত ইয়াৰ সঠিক উত্তৰ হয় ইয়াৰ সঠিক উত্তৰৰ বাবে বাট চাই আছে সমগ্ৰ কাৰ্বি আংলঙৰ জিলাবাসীয়ে বুকাজানৰ পৰা আনন্দ তেৰাঙৰ ৰিপৰ্ট কাট নিউজ ডিফুৰ পৰা ধনচিৰি যোৱাৰ পথত অজ্ঞাত বন্দুকধাৰীৰ গুলীচালনা ONGCৰ গাড়ীলৈ লক্ষ্য কৰি অজ্ঞাত বন্দুকধাৰী দলটোৱে চলাই গুলীচালনা কাৰ্যত AS06T 4528 নম্বৰৰ বলেৰো গাড়ীৰ চালক আব্দুল কায়াম নামৰ লোকজন আহত অৱশ্যে সুৰক্ষিত গাড়ীখনত থকা বিষয়াসকল প্ৰাপ্ত খবৰ অনুসৰি অসম আৰক্ষী আৰু আৰক্ষী বেটেলিয়নৰ এটা দল ডিফু ধনচিৰি গড়কাপ্তানি পথৰ দলদলি বন শিবিৰৰ আৰু দলদলি গাঁও এলেকাত উপস্থিত হৈ তদন্ত আৰম্ভ কৰে যদিও তাত সন্দেহজনক একো পৰিলক্ষিত নহল অৱশ্যে ধনচিৰিৰ প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত কৰ্তব্যৰত এগৰাকী চিকিৎসকৰ খবৰৰ ভিত্তিত স্বাস্থ্য কেন্দ্ৰটোত আৰক্ষীৰ দল উপস্থিত হয় থুতৰি অংশত আঘাতপ্ৰাপ্ত কুদ্ৰত আলীৰ পুত্ৰ আব্দুল কায়ম বয়স 40 চিকিৎসাধীন অৱস্থাত পৰিলক্ষিত হয় ডিফু ধনচিৰি পথেৰে গৈ থকা অৱস্থাত দলদলি এলেকাত 11:30 বজাত গুলীৰ শব্দ শুনে ঠিক সেইখিনি সময়তে অজ্ঞাত বন্দুকধাৰীত গুলীয়ে আব্দুলৰ থুতৰি অংশত আঘাত কৰে চিকিৎসকসকলৰ ৰিপৰ্ট মতে হস্তনিৰ্মিত বন্দুকৰ গুলীত আঘাতপ্ৰাপ্ত হয় আব্দুল কায়মৰ ঘৰ লংকাৰ জুনান বস্তি হুজাই জিলাত বুলি জানিব দিয়ে আৰক্ষীয়ে ৰাতি শ্ৰংখৰ ৰিপৰ্ট কাট নিউজ বৈঠালাংশ আৰক্ষীৰ হাতত আটক আলোচনাপন্থী KPLTৰ বিত্ত সচিব দেওবাৰে নিশা কাৰ্বি ৰংচপি গাঁৱৰ পৰা এটা পিষ্টলসহ আটক কৰে আৰক্ষীয়ে KPLTৰ বিত্ত সচিব বীৰটন তেৰণ উৰ্ফে ৰকৰ ওপৰত আছে কেইবাটাও অভিযোগ কাৰ্বি ৰংচপি আৰু কলঙা এলেকাৰ নিবাসীসকলৰ পৰা বীৰটনে ধন দাবী কৰি দীৰ্ঘদিনৰ হাৰাশাস্তি কৰি আহিছে আৰু দুদিনমানৰ আগতে সেই এলেকাত শূন্যলৈ গুলীচালনা কৰি সন্ত্ৰাস সৃষ্টি কৰাৰ প্ৰয়াস কৰে আটকাধীন বীৰটনক আৰক্ষীয়ে জেল হাজোতলৈ প্ৰেৰণ কৰে যদিও এই সন্দৰ্ভত অধিক তদন্তৰ খাতিৰত ধৃত বীৰটনক বৈঠালাংছ আৰক্ষী থানালৈ লৈ আনিছে বৈঠালাংছৰ পৰা জাছন ইংহিৰ ৰিপৰ্ট কাট নিউজ দেনগাঁও কালচাৰেল ছ'চাইটিৰ উদ্যোগত মাণ্ডলিক কাৰ্বি যুৱ মহোৎসৱৰ ৰূপালী জয়ন্তী বৰ্ষ উদযাপনৰ বাবে ইতিমধ্যে আৰম্ভ হৈছে যুদ্ধকালীন প্ৰস্তুতি মহোৎসৱ উদযাপন স্থানত আজিৰে পৰা পেণ্ডেল আদি সজোৱা কাৰ্য আৰম্ভ হৈছে দেনগাঁও বজাৰৰ ক্ৰীড়া পথাৰত অনুষ্ঠিত কৰিবলগীয়া মাণ্ডলিক কাৰ্বি যুৱ মহোৎসৱৰ ৰূপালী জয়ন্তী সফল উদযাপনৰ বাবে দেনগাঁৱৰ মাণ্ডলিক কালচাৰেল ছ'চাইটিৰ সভাপতি সাৰ্থে তেৰাং সম্পাদক বৰণ সিং তেৰণ কাৰ্যালয়ৰ সম্পাদক অজিত টকবি সহ সম্পাদক মিৰ্জেং ক্ৰকে ধৰি আন বিষয়ববীয়াসকলে নিজৰ দায়িত্বসমূহ খৰতকীয়াকৈ সম্পন্ন কৰাত অব্যাহত আছে দেনগাঁৱৰ মাণ্ডলিক কাৰ্বি ছ'চাইটিৰ সম্পাদক হৰেণ সিং তেৰণে জানিবলৈ দিয়া মতে 10টা ইউনিটে মাণ্ডলিক কাৰ্বি যুৱ মহোৎসৱৰ সফল ৰূপায়ণৰ বাবে দিনে নিশাই নিজৰ দায়িত্ব সম্পন্নৰ কাৰ্যত নামি পৰিছে দেনগাঁৱৰ পৰা ৰবিন বেৰ ৰিপৰ্ট কাট নিউজ
পৰৱৰ্তী অংশৰ যোৱাৰ আগত লৈছো এটি চমু বাণিজ্যিক বিৰতি। और अभी एक और भूकंप 7.4 की तीव्रता का। আরে বাবরে এয়া তেন্তে বহুত বেয়া হল বহুত বেছি জান মালৰ লোকচান হল চাগে এই মাত্ৰ আমি নতুন ঘৰ বনোৱাৰ কথা ভাবিছিলোঁ এতিয়াতো বল ভয় লগা হৈছে মইতো নতুন ঘৰ বনাই আছো মই কিন্তু এই ক্ষেত্ৰত পুৰা নিশ্চিন্ত হৈ আছো কিয়নো মই নিজৰ ঘৰৰ নিৰ্মাণত লগাই আছো এক্সট্ৰা আটাইতকৈ মজবুত আৰু আটাইতকৈ শক্তিশালী টাটা টিস্কনৰ SD ৰিভাৰ টাটা টিস্কন SD ৰিভাৰ উচ্চ প্ৰযুক্তিৰ ফেক্টৰীসমূহত উচ্চ নিৰীক্ষণতে বনোৱা হয় হেয়েটো টাটা টিস্কন ৰিভাৰে বনোৱা হয় এক্সট্ৰা সেফ SMV Motors. All types of hero bikes and scooty as well as self-service, accessories and spare parts are available here. For any purpose, you can contact Kunal Kumar Gupta 9678498550, Manadas 9085973443, Ranjit Singh 9613731109, and also HDFC Finance available here. For finance, contact 9613731109. SMV Motors, Rongkhalan, opposite of DIG Bungalow, Karbi Anglong Difu, Mancha Road, 782460. Blossom Beauty Clinic and Training Center. Facilities available. List of haircut, hair treatment, hair oiling, henna, straightening, hair perming. Full body spa, coloring, waxing, manicure and pedicure, party makeup. List of facial, signature galvanic facial, signature Orledas facial, gold, pearl, diamond facial, fruits facial, cleanup, normal facial, and bleach. Blossom Beauty Clinic and Training Center, KST Road, near Aturkimi Outlet, Difu, Karbi Anglong. Banalata Chaudhary Deka, 9435539500. Aturkimi Outlet opposite LDRB Difu, Karbi Anglong, Assam. 10% off in every kitchen and dining items like Hawkins, Flax, Milton, Treo, Shreya Iron, etc. 10% off in makeup and cosmetic products. And grocery items. Assam Hill Small Industries Development Corporation Limitedৰ পৰা ঘৰত নিত্য প্ৰয়োজনীয় সামগ্ৰীসমূহ আপোনালোকৰ বাবে সাজু কৰা হৈছে নিত্য প্ৰয়োজনীয় বিবিধ ৰস ফলৰ ৰস বজাৰৰ দোকানে পাব বিশুদ্ধ খোৱা পানী আমৰ ৰস কমলাৰ ৰস সৰিয়হৰ তেল হালধিৰ গুড়ি আমলখিৰ আচাৰ চিত্ৰনলা গাজ টেঙা ইত্যাদি অধিক মাত্ৰাত দোকানত পাব শনিবাৰ বিশুদ্ধ খোৱা পানীৰ অভাৱ অনুভৱ কৰিছে নেকি এতিয়া আৰু চিন্তা নাই কাৰণ বজাৰলৈ আহিল কাঞ্চ ৱাটাৰ বিজ্ঞানসন্মত উন্নত মানৰ প্ৰক্ৰিয়াৰে প্ৰস্তুত কৰা কাঞ্চ ৱাটাৰে আপোনাক দূষিত পানীৰ ভয়াৱহতাৰ পৰা আঁতৰত ৰাখিব কাঞ্চ ৱাটাৰ স্বাগতম বিৰতিৰ পাছত পুনৰ উভতি আহিছো বাতৰিৰ মজিয়ালৈ বকলিয়া কনজুক আথৈ হাইস্কুলত কাৰ্বি আংলং গাঁওবুঢ়া সংস্থাৰ এখনি গুৰুত্বপূৰ্ণ সভা অনুষ্ঠিত হয় কাৰ্বি আংলং গাঁওবুঢ়া সংস্থাৰ কনজুক আথৈ শাখা সংস্থাৰ উপসভাপতি ৰঞ্জিত বেৰ সভাপতিত্বত অনুষ্ঠিত সভাত ষষ্ঠ অনুসূচীৰ সুৰক্ষা আৰু কাৰ্বিসকলৰ চিৰপ্ৰচলিত ৰীতি-নীতিৰ ওপৰত সজাগতামূলক আলোচনা অনুষ্ঠিত কৰা হয় সভাত কাৰ্বি আংলং গাঁওবুঢ়া সন্থাৰ কেন্দ্ৰীয় কমিটিৰ সভাপতি ধন সিং ৰংহাঙে মুখ্য অতিথি হিচাপে উপস্থিত থাকি উপস্থিত 8খন গাঁওবুঢ়াসকলক উদ্দেশ্যি দিয়া ভাষণত ষষ্ঠ অনুসূচী মতে কাৰ্বিসকলে পুৰণি ৰীতি-নীতি মতে সমাজ ব্যৱস্থা কেনেকৈ নিয়াৰিকৈ পৰিচালনা কৰি আহিছে আৰু এই নীতি নিয়ম কেনেকৈ শক্তিশালী ৰূপত প্ৰতিষ্ঠিত কৰিব পাৰি ইত্যাদি বিষয়সমূহৰ ওপৰত গুৰুত্বপূৰ্ণ পৰ্যালোচনা আগবঢ়ায় উল্লেখ্য সভাত গাঁওবুঢ়া ধনীচন লেখ থেকে ধৰি
কংজুং আঠৈ গাঁও ৰাইজে সদল বলে উপস্থিত থাকি কাৰ্বিৰ পৰম্পৰাগত ৰীতি নীতিক অক্ষুণ্ণ ৰক্ষা আৰু ইয়াৰ প্ৰসাৰতৰ বাবে ল'বলগীয়া পদক্ষেপবোৰৰ বিষয়ে বিস্তাৰভাৱে আৰু মনোযোগেৰে শুনে স্পেচিয়েল ৰিপৰ্ট কাট নিউজ কাছা ষ্টেডিয়াম সমীপত পথ দুৰ্ঘটনা আজি দুপৰীয়া প্ৰায় 1 বজাত অটো ৰিক্সা আৰু স্কুটিৰ মাজত মুখামুখি সংঘৰ্ষ হয় মুখামুখি সংঘৰ্ষত কিন্তু ওচৰৰ আন এখন অটো ৰিক্সাহে পথত বাগৰি পৰে প্ৰাপ্ত বাতৰি অনুসৰি ডিফু চৰকাৰী মহাবিদ্যালয়ৰ উচ্চতৰ মাধ্যমিকৰ প্ৰথম বাৰ্ষিকৰ ছাত্ৰ দীপক নাথ বয়স 17 স্কুটিখনেৰে নিজৰ বেলতলা ঘৰলৈ আহি থাকোঁতে এখন অটো ৰিক্সাক খুন্দিয়াই দিয়ে অটোখনক খুন্দিয়াই আগবাঢ়িব খোজোতে ওচৰৰ আন এখন অটো ৰিক্সাকো খুন্দিয়াই দিয়ে ফলত দ্বিতীয়খন অটো পথত বাগৰি পৰে এই ঘটনাৰ ফলত অটো দুখন স্কুটিৰ চালক তিনিওৰে গুৰুতৰ আঘাত নহল আৰু সামান্য আঘাতপ্ৰাপ্ত লোককেইজনক তাৎক্ষণিকভাৱে ডিফু অসামৰিক চিকিৎসালয়লৈ লৈ যায় মঙ্গল সিং ক্ৰ ৰিপৰ্ট কাট নিউজ হাঞ্জালাংছ স্পৰ্ট এছ'চিয়েশ্যনৰ উদ্যোগত 19 অনুৰ্ধ মহিলা ফুটবল খেলুৱৈসকলক ইতিমধ্যে প্ৰশিক্ষণ কাৰ্যসূচী আৰম্ভ কৰিছে হাঞ্জালাংছ স্পৰ্ট এছ'চিয়েশ্যনৰ সভাপতি ৰাজেন ৰংপি উৰ্ফে নিগ্ৰুৱে দিব এই প্ৰশিক্ষণত বিশিষ্ট খেলুৱৈ মদন ৰংপিও ৰাজেন ৰংপিক সহায় সহযোগিতা আগবঢ়াব বিজনীত অনুষ্ঠিত হ'বলগীয়া সদৌ অসম আন্তঃ জিলা 19 অনুৰ্ধ মহিলা ফুটবল চেম্পিয়নশ্বিপ 2017ত ভাগ ল'বলৈকে এই প্ৰস্তুতি লোৱা বুলি কোচাৰ তথা প্ৰশিক্ষক ৰাজেন ৰংপিয়ে জানিব দিয়ে উল্লেখ্য যে মহিলাৰ দলটোৱে কাৰ্বি আংলঙৰ পৰা 15 ছেপ্টেম্বৰত ৰাওনা দিব আৰু 17 ছেপ্টেম্বৰত অনুষ্ঠিত হ'বলগীয়া ফুটবল প্ৰতিযোগিতাত ভাগ ল'ব বুকাজনৰ পৰা আনন্দ তেৰাঙৰ ৰিপৰ্ট কাট নিউজ আজিৰ বাতৰি ইমানতে সামৰিছো মই ৰবিনাই কাট নিউজ চেনেলৰ ষ্টুডিঅ'ৰ মজিয়াৰ পৰা বিদায় লৈছো ধন্যবাদ